Student, I am Pankaj, তোমালোকৰ social science teacher, তোমালোকৰ নতুন ষ্টাইলৰ যিবিলাক প্ৰশ্ন আহিবলৈ ধৰিছে ইউনিট টেষ্টে হওক social scienceৰ SSLC পৰীক্ষাতে হয় তাৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি আলোচনা কৰিবলৈ লৈছো অতি গুৰুত্বপূৰ্ণ আজি আলোচনা হ'ব তোমালোকে স্কিপ কৰি নাযাবা ভিডিঅটো লাইক হ'লে শেয়াৰ কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আমি আহাজন পুনে পুনে আমাৰ বিষয়বস্তুৰ মাজলৈ যাওঁ তোমালোকৰ প্ৰথম যেটো ইতিহাসৰ অধ্যায় আছে বংগ বিভাজনত এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আছে যে মুসলিম লীগ গঠনৰ প্ৰতিষ্ঠা আৰু ব্ৰিটিছৰ বিভাজন নীতিৰ ওপৰত এটা প্ৰশ্ন আহিছিলে অহা প্ৰশ্নটো এটা নতুন ষ্টাইলত আহিছিলে যে ইয়াত দিছিলে যে ধৰা হল তুমি এজন ব্ৰিটিছ প্ৰশাসনিক বিষয়া আৰু এই বিষয়া হিচাপে তুমি কিয় মুসলিম লীগ গঠনত সন্তুষ্ট প্ৰকাশ কৰিবা আৰু মুসলিম লীগ গঠন হলে কি লাভ হ'ব তোমাৰ আৰু তুমি কি পদক্ষেপ গ্ৰহণ কৰিবা এই জাতীয় একতা নাইকিয়া কৰিবলৈ যুক্তি দিয়া তেতিয়া তোমালোকৰ উত্তৰটো কেনেকুৱা হ'ব নতুন ষ্টাইলৰ উত্তৰ নতুন কনসেপ্ট নতুন ধৰণে লিখিব পাৰিবলৈ তোমালোকে পাৰিব লাগিব ইয়াত তোমালোকে মুখস্থৰ কাম নচলিব এটা তোমালোকে কেনেকৈ লিখিবলৈ যত্ন কৰিবা তাৰ এটা বিক্ষিপ্ত উদাহৰণ মই দাঙি ধৰিছো তোমালোকে নিজে সেই বিশেষ ব্যক্তিজন হৈ ইয়াত উত্তৰটো লিখিব লাগিব যে যদি মই এজন ব্ৰিটিছ প্ৰশাসনিক বিষয়া হওঁ তেন্তে মই মুসলিম লীগ গঠনত সন্তুষ্টি প্ৰকাশ কৰিম হয়নে কিয় সন্তুষ্টি প্ৰকাশ কৰিম ইয়াৰ ফলত ভাৰতীয় জাতীয়তাবাদী যিটো আন্দোলনটো এটো দুৰ্বল হ'ব আমাৰ কাৰণে তেতিয়া সুবিধা হ'ব যে মই ব্ৰিটিছ প্ৰশাসনিক বিষয়া কাৰণ ব্ৰিটিছ শাসকসকলৰ মূল উদ্দেশ্যটো আছিল ডিভাইড এণ্ড ৰুল পলিচি ভাগ কৰি শাসন কৰা গতিকে মুসলিম লীগ আহি গ'ল মানে হিন্দু মুছলমানৰ মাজত এটা ভাগ হৈ যাব ভাৰতত নিজৰ প্ৰশাসন ব্যৱস্থাটো দীৰ্ঘদিন বজাই ৰখা আৰু মুসলিম লীগ গঠন হলে হিন্দু মুছলমানৰ মাজত ৰাজনৈতিক বিভাজন বৃদ্ধি পাব জাতীয় ঐক্য ক্ষতিগ্ৰস্ত হ'ব যিটো কাৰণত তেওঁলোকৰ লাভ হ'ব অৰ্থাৎ মই যদি সেই সময়ত থাকিও বিশেষ ব্যক্তি হিচাপে মোৰ লাভ হ'ব ব্ৰিটিছ বিষয়া হিচাপে এতিয়া মুসলিম গঠনত কিয় সন্তুষ্টি প্ৰকাশ কৰিম আমি যদি যুক্তি হিচাপে লওঁ তলত যুক্তি কিটা দাঙি ধৰিব পাৰিম আৰু এইটো 5 নম্বৰীয়া প্ৰশ্ন তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আজিকালি আহে প্ৰথম যুক্তিটো কি দিছে যে জাতীয় আন্দোলনৰ শক্তি বৃদ্ধি পাবনে হ্ৰাস পাব হয় যদি হিন্দু মুছলমান একেলগে স্বাধীনতা দাবী কৰে তেতিয়াহলে দাবীটো অতি শক্তিশালী হ'ল এতিয়া কি হ'ব মুছলমান লীগ গঠন হোৱাৰ লগে লগে স্বাধীনতা দাবীটো দুৰ্বল হৈ যাব ব্ৰিটিছ শাসনৰ বিৰুদ্ধে আন্দোলন দুৰ্বল হৈ পৰিব তেতিয়া হিন্দু মুছলমানৰ মাজত একেলগে বিভাজন আহি যাব দ্বিতীয় কথাটো হ'ল কংগ্ৰেছৰ প্ৰভাৱটো কমি যাব কংগ্ৰেছত আগতে হিন্দু মুছলমান একগোট হৈ ইয়াৰ প্ৰভাৱটো ইমান বেছি হৈছিল যে ব্ৰিটিছক সম্পূৰ্ণৰূপে এই দাবী উত্থাপন কৰি তাক দাবী আদায় কৰিবলৈ সক্ষম হৈছিল কিন্তু মুছলমানসকলৰ একাংশ যেতিয়া কংগ্ৰেছৰ পৰা আঁতৰি গুচি আহিব কংগ্ৰেছ দলটো নিশকতীয়া হোৱাৰ এটা আশা আছে বা সম্ভাৱনা আছে ঠিক তেনেকৈ সাম্প্ৰদায়িক বিভাজন বৃদ্ধি পাব কাৰণ মুছলমান লীগ লোকসকলৰ স্বাৰ্থতেতো মুসলিম লীগটো গঠন হৈছে মুসলিম লীগত যেতিয়া মুছলমান লোকসকলে জইন কৰি দিব তেতিয়া হিন্দু মুছলমানৰ মাজত সন্দেহ অবিশ্বাস বিভেদ সৃষ্টি কৰিব তেওঁলোকৰ দুইটা দলৰ মাজত কম্পিটিশন আৰম্ভ হৈ যাব যিটো সুবিধা কোনে ল'ব ব্ৰিটিছ শাসন ব্যৱস্থাই আৰু শেষত ব্ৰিটিছৰ প্ৰতি আনুগত্য বৃদ্ধি পাব মুছলমান লোকসকলে যেতিয়া মুসলিম লীগ গঠন কৰি ল'লে মুসলিম লীগটো যেতিয়া ব্ৰিটিছসকলে উৎসাহিত কৰিব সেই মুছলমান লোকসকল ব্ৰিটিছসকলৰ প্ৰতি আনুগত্য বৃদ্ধি পাব মুসলিম লীগৰ বহু নেতাই ব্ৰিটিছ চৰকাৰৰ ওচৰত অধিক সা সুবিধা দাবৰ আশাত শাসকৰ লগত সহযোগিতা কৰিব আৰু যিটো প্ৰশাসন ব্যৱস্থা চলোৱাই নিয়াত ব্ৰিটিছ হিচাপে প্ৰশাসনিক বিষয় আছে আমাৰ নিশ্চয় সুবিধা হ'ব এই ক্ষেত্ৰত আমি দেখা পাম যে জাতীয় একতা নাইকিয়া কৰিবলৈ গ্ৰহণ কৰিব পৰা পদক্ষেপসমূহ কি গতিকে এই ক্ষেত্ৰত আমি উৎসাহিত কৰিবলৈ অৰ্থাৎ মুছলমান লোকসকলক বিশেষকৈ তেওঁলোকক আকৰ্ষিত কৰিবলৈ কি ব্যৱস্থা কৰিম প্ৰথম কথাটো হ'ল যে পৃথক নিৰ্বাচনী ব্যৱস্থা প্ৰৱৰ্তন কৰি দিম হিন্দু মুছলমান দুইটা সম্প্ৰদায়ৰ কাৰণে পৃথকে নিৰ্বাচন ব্যৱস্থা পাতি দিলে মুছলমান লোকসকলে ভাল পাব পৃথকে তেওঁলোকৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে বুলি তেওঁলোক অনুভূত হ'ব তেতিয়া সাম্প্ৰদায়িক প্ৰতিনিধিত্ব উৎসাহিত কৰা হ'ব অৰ্থাৎ সম্প্ৰদায় ভিত্তিত প্ৰতিনিধিত্ব চাকৰি শিক্ষা ৰাজনৈতিক ক্ষেত্ৰত ধৰ্মৰ সুবিধা বৃদ্ধি পোৱাৰ যেটো আঁচনি প্ৰস্তুত কৰিবলৈ লাভ হ'ব ব্ৰিটিছ কৰ্তৃপক্ষৰ বিভাজনমূলক প্ৰচাৰ মানুহৰ মাজত তেতিয়া চলাবলৈ প্ৰচাৰ ভাল হ'ব যে মুসলিম লীগটো গঠন কৰা আছে মুছলমান লোকসকলৰ বাবে সেই মুছলমান লোকসকলে এই কাৰণে তেতিয়ালে হিন্দু প্ৰধান যেটো জাতীয় কংগ্ৰেছত থাকি একো লাভ নাই তেওঁলোকৰ মাজত আমি এটা বিভাজন আনিব পাৰিম যে জাতীয় কংগ্ৰেছটো হিন্দু দল আৰু তোমালোকৰ বাবে মুসলিম দল মুসলিম লীগ গঠন কৰা হৈছে গতিকে দুইটা সম্প্ৰদায়ৰ মাজত সন্দেহ ভয় এই ধৰণে সৃষ্টি হ'ব আৰু কংগ্ৰেছক হিন্দু সংগঠন হিচাপে প্ৰচাৰ কৰিবলৈ মানুহৰ মাজত এটা ভুল ধাৰণা দিবলৈ সক্ষম হ'ব যে মুছলমানসকলক কংগ্ৰেছে গুৰুত্ব নিদিয়ে গতিকে হিন্দুসকলৰ কাৰণে গঠিত এই কংগ্ৰেছ দলটো আঁতৰি আহিব লাগে তেওঁলোকে নিজৰ কাৰণে গঠিত মুসলিম লীগক সমৰ্থন কৰিব লাগে আৰু সাম্প্ৰদায়িক সংঘাতৰ সুযোগ সৃষ্টি হ'ব কেনেকৈ মুছলমান হিন্দু তেওঁলোকৰ মাজত ধৰ্মৰ ভিত্তিত যেতিয়া ৰাজনৈতিক প্ৰক্ৰিয়া আৰম্ভ হ'ব ৰাজনৈতিক এটা আন্দোলন আৰম্ভ হ'ব তেওঁলোকে ইটো সম্প্ৰদায় হিটো সম্প্ৰদায়ৰ মাজত সংঘাত বৃদ্ধি পাব তেওঁলোকৰ মাজত সন্দেহ বৃদ্ধি পাব তেওঁলোকে ইজনে এটা দলে আনটো দলৰ
মাজত কম্পিটিশ্যন হ'ব নিজৰ সুবিধা আদায়ৰ কাৰণে তেওঁলোকৰ মাজত বিশ্বাসঘাতকতা তেওঁলোকৰ মাজত থকা যিটো সম্পৰ্ক সেই সম্পৰ্কটো টিকি পৰিব গতিকে এই ক্ষেত্ৰত আমি এটা কথা স্পষ্ট হলো যে নতুন যিটো শিক্ষা পদ্ধতি মতে এনেকুৱা ধৰণৰ প্ৰশ্ন আমাক দিব যে যিটো বস্তুটোৰ লগত আমি নিজে জড়িত হৈ পৰিম গতিকে মুছলিম লীগৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ প্ৰশ্নটো এটা অহাটো স্বাভাৱিক আৰু এই ক্ষেত্ৰত মুখস্থ কৰি আহিলে লিখাৰ ক্ষেত্ৰত কিছু বাধা সৃষ্টি হ'ব গতিকে তোমালোকে নিজৰ বিবেক নিজৰ জ্ঞান ব্যৱহাৰ কৰি এই ধৰণে লিখিব পাৰিবা গতিকে শেষত আমি এটা বাক্যত উত্তৰ দিব লাগিব যে ব্ৰিটিছ শাসক হিচাপে মুছলিম লীগ গঠনত আমি যে সন্তুষ্টি প্ৰকাশ কৰিলো কাৰণ ইয়াৰ দ্বাৰা দেখা পালো হিন্দু মুছলমানৰ মাজত বিভাজনটো সৃষ্টি কৰি ললো আমি আৰু ভাগ ভাগ কৰি সাধাৰণভাৱে শাসন কৰিবলৈ চেষ্টা কৰিলো আৰু এই ক্ষেত্ৰত আমি এই ডিভাইড এণ্ড ৰুল পলিচি কংগ্ৰেছৰ শক্তিৰ হ্ৰাস পৃথক নিৰ্বাচন ব্যৱস্থা সাম্প্ৰদায়িক বিভাজন জাতীয় ঐক্য দুৰ্বল কৰা এই গোটেইখিনি কথা এই ধৰণে বিশ্লেষণ কৰি যুক্তি দি আমি 5ৰ ভিতৰত 5 পোৱাটো একেবাৰে কমন আৰু এইটো একদম স্বাভাৱিক গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' যদি তোমালোকে সঁচাকৈ ভাল পোৱা বা বিচাৰা প্ৰকৃততে তোমালোকে যদি সঁচাকৈ 10ম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ 90+ নম্বৰ লাগে গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা পংকজ ছাৰ মনত ৰাখিবা আৰু এনেকুৱা ধৰণৰ নোটছ যদি তোমালোকক লাগে PDF আকাৰত তেতিয়াহ'লে নিশ্চয় মোক যোগাযোগ কৰিবা মোৰ চেনেলটো শ্বেয়াৰ কৰা ফলো কৰা ছাবস্ক্ৰাইব কৰা লগৰ বন্ধু বান্ধৱীক সকলোকে এই বিষয়ে জনোৱা আৰু এটা পুনৰ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতি আজিলৈ আহিছো ধন্যবাদ